Hi friends, welcome back to my new video. আজি ভিডিওটো ধুনিয়া হ'বলৈ গৈ আছে সেই কাৰণে আপোনালোকে হেকলৈকে চাই থাকিব স্কিপ নকৰিব কাৰণ আজি মই লৈ আহিছো ষ্টুডিও মাষ্টাৰৰ এম্প্লিফায়াৰ dj2500 এটো আপোনালোকক দেখুৱাম সম্পূৰ্ণ কানেকচন বিলাক দেখুৱাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ হেকলৈকে চাই থাকক এটো dj2500 টো ল'ব পাৰে যদি আপোনালোকৰ তাত 800-900 ওয়াটৰ টপ আছে তেতিয়া হলে হে ব্যৱহাৰ কৰিব পাৰিব ইয়াত থাকিব 8 ohmsত 600 ওয়াট আৰু 4 ohmsত থাকিব আপোনাৰ 900 ওয়াট আপোনালোকে যদি বিচাৰে 650 ল এজোৰ চলাব পাৰে সিঙ্গেল ল 8 ohmsত আৰু 4 ohmsত আপোনালোকে এজোৰ টপ চলাব পাৰে 900 পৰা 800 ওয়াটৰ বা 1000 ওয়াটৰ লৈকে চলাব পাৰে কিন্তু ইয়াৰ ডাম্পিং ফেক্টৰটো অলপ কম প্ৰায় 350 থাকে আৰু 20 মোডত হলে ইয়াৰ আপোনালোকে 4 ohmsত 1800 ওয়াট পাব টোটাল ওয়াট হৈছে ইয়াৰ 2500 কিন্তু 900 হে পায় 4 ohmsত আৰু 20 মোডত 1800 আৰু ইয়াৰ 2 ohms চলাব নোৱাৰে কাৰণ 2 ohms যদি চলা ইয়াৰ এম্প্লিফায়াৰ বহি যাব গতিকে আপোনালোকে 2 ohmsত চলাব চেষ্টা নকৰিব আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব দেই আৰু লাইক কৰিব কমেন্ট কৰি জনাব কিবা জানিব থাকিলে মই জনাম আপোনালোকক আৰু ইয়াৰ লগত কানেকচন হ'ব আপোনাৰ ahuja xpx 800 টপ আপোনালোকে দেখিছে আগতে তথাপিতো আজি আকৌবাৰ সাউন্ড চেক কৰি শুনাম ইয়াৰ সাউন্ড পারফরম্যান্স কেনেকুৱা গম পাব এতিয়া হওক আমি কানেকচন আৰু সাউন্ড টেষ্ট শুনো ইয়াৰ পৰা আউটপুট দিয়া হৈছে আৰু মিক্সাৰখন হৈছে আপোনাৰ স্ট্ৰেঞ্জাৰ আৰু ইয়াৰ স্পিকন দিয়া আছে